নমস্কাৰ দৰ্শকবৃন্দ, আজি মই আহিছোঁ থলগিৰি অসমীয়া হোৱাৰ গৌৰৱ এই খাদ্য সামগ্ৰী ষ্ট'ৰখন। লগতে ইয়াত ৰেষ্টুৰেণ্টো আছে। ইয়াত থলুৱা খাদ্য সামগ্ৰীৰ লগতে তাৰ জুতিও ল'ব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰী হয়। আজি এই ভিডিঅ'টোত তাকেই দেখুৱাম। এইফালেদি আমি থলগিৰিলৈ উঠি যাব লাগিব। এয়া প্ৰৱেশ পথ হয়। ময়ো গৈ আছোঁ ওপৰলৈ। তাত এয়া আপোনালোকে দেখিবলৈ পাব পিঠা, অসমীয়া সমাজৰ বিভিন্ন থলুৱা খাদ্যসমূহ আপোনালোকে ইয়াত দেখিবলৈ পাব। দেখিছে খুব ধুনীয়াকৈ সজাই ৰখা হৈছে বস্তুবিলাক। ধূপ, এইবিলাক আচাৰ, এইবিলাক ধুনীয়াকৈ সজাই ৰখা হৈছে। আপোনালোকে ল'ব পাৰিব ইয়াত। আমাৰ ঘৰখনত ব্যৱহৃত বিভিন্ন সামগ্ৰী ইয়াত পাব। এয়া এটা অসমীয়া জাপি, তাৰ মাজতে ঘড়ী, ইমান ধুনীয়া লাগে, খুব ভাল লাগে। আৰু মই ইয়াত নিৰামিষ ভাত খাইছিলোঁ। এয়া মোৰ খাদ্য সামগ্ৰীবিলাক দেখুৱাইছোঁ। কি ভাতৰ লগত কি চব্জি দিছে, দাইল, আৰু লগতে মই কণীও খাইছিলোঁ, আমলেট দিছে। কিমান ধুনীয়াকৈ সজাই পৰাই দিছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। খাই খুবেই ভাল লাগিল, জুতি লগা খাদ্য। আহিব আপোনালোকেও, খাই খুব ভাল পাবহি। আৰু এয়া মেনু হয় থলগিৰিৰ বিভিন্ন থলুৱা খাদ্য সামগ্ৰীৰ মেনু হয়। আপোনালোকে সেইমতে খাব পাৰিব। মই নিৰামিষ ভাত খাইছিলোঁ, লগতে অমলেট আছিল। বেতৰ চকী, সুন্দৰ টেবুল, ইয়াত বহি আপোনালোকে থলুৱা খাদ্য খাব পাৰিব। ৰুমটো দেখিছে, বিভিন্ন ফটো আছে। বাঁহেৰে সজোৱা বেৰ, তাত মাটিৰে লেপা আছে। আৰু তাতে এইবিলাক ডাঙৰ ডাঙৰ ফটোৰ এক সুন্দৰ গাঁৱলীয়া পৰিৱেশ। গুৱাহাটী মহানগৰীত বিল্ডিঙৰ ওপৰত এয়া সম্ভৱ হৈছে শ্ৰী মনোৰম গগৈদাৰ হাতৰ পৰশত। আমি এনেকুৱা এক সুন্দৰ পৰিৱেশ অনুভৱ কৰিব পাৰিছোঁ। আৰু ইয়াত দেখিছে ধান, বিভিন্ন জাতৰ ধান আছে। এয়া আই লক্ষ্মীৰ প্ৰতীক হয়। এই ৰুমটোত বেৰবিলাকত আঁৰি থোৱা আছে। খুবেই ভাল লাগিল। আৰু এয়া বিভিন্ন ব্যক্তি আহি ইয়াত খাদ্য সংগ্ৰহ কৰাৰ দৃশ্য। ময়ো তেওঁলোকৰ মাজতে খাদ্য গ্ৰহণ কৰিছিলোঁ। মানুহৰ ভিৰ, যথেষ্ট মানুহৰ ভিৰ। আহি খাই খুবেই ভাল লাগিল। আপোনালোকো আহিব, ইয়াত সুন্দৰ খাদ্য সংগ্ৰহ কৰিব পাৰিব, থলুৱা খাদ্য। ইয়াত থাকি সময়খিনি কটাই খুবেই ভাল লাগিল। এক সুন্দৰ অভিজ্ঞতা। আপোনালোকো নিশ্চয় আহিব ইয়ালৈ। আহক থলগিৰিত কি সামগ্ৰী পায় চাওঁ। ইয়াত তেল, বিভিন্ন খাদ্য সামগ্ৰী আছে। ভিতৰতো পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। বাঁহ বেতৰ বস্তুৰ মাজত সজাই ৰখা হৈছে। এয়া চাহপাত, অসমৰ চাহপাত, বিভিন্ন কোম্পানীৰ বেলেগ বেলেগ ধৰণৰ ইয়াত চাহপাত আছে। লগতে চৰবতৰ বটলো আছে। এইবিলাক ধুনীয়াকৈ সজাই ৰাখিছে, আপোনালোকে ল'ব পাৰিব। বিভিন্ন ধৰণৰ আছে, এইবিলাক খাদ্য সামগ্ৰীও আছে। অসমীয়া সমাজত ব্যৱহৃত বিভিন্ন খাদ্য সামগ্ৰী ইয়াত পাই যাব। বাঁহৰ বেগ, বিভিন্ন ধৰণৰ বস্তু, খোৱা বস্তু আছে। ইমান সুন্দৰকৈ সজাই ৰখা হৈছে ভিতৰৰ পৰিৱেশটো, খুবেই ভাল লাগে। আপোনালোকো আহিব। গুৱাহাটীৰ লতাশিলত থলগিৰি এই বিপণীখন অৱস্থিত। ইয়াত সম্পূৰ্ণ অসমীয়া খাদ্য কিনিবও পাৰিব আৰু ৰেষ্টুৰেণ্টত খাবও পাৰিব। এইবিলাক সামগ্ৰীবিলাক দেখিছে, বিভিন্ন ধৰণে সজাই ৰখা হৈছে খুব ধুনীয়াকৈ। ৱালত এনেধৰণৰ লিখা কথাও আছে। এয়া আমাৰ গাঁও। সৰুতে স্কুলৰ কিতাপত পঢ়িছিলোঁ, এই কবিতাটো ইয়াত দেখিবলৈ পালোঁ। আৰু দেখিছে এই ৱালবিলাকত ফটো
অসমীয়া বিভিন্ন বিখ্যাত ব্যক্তিৰ ইয়াত ফটোবিলাক আছে, কিতাপো আছে, কিতাপো কিনিব পাৰিব। খুব ধুনীয়াকৈ সজাই ৰাখিছে। এটা ধুনীয়া পৰিৱেশ, য'ত আহি মনটো খুবেই ভাল লাগি যায়। ইয়াত অসমীয়া থলুৱা খাদ্য, বিভিন্ন খাদ্যৰ জুতি ল'ব পাৰিব, কিতাপ পঢ়িব পাৰিব, আৰু ইয়াত কাপোৰো আছে। অসমৰ শিপিনীয়ে তৈয়াৰ কৰা কাপোৰ, গামোচা, এইবিলাক দেখি খুবেই ভাল লাগিল। ইয়াত আহি সময়খিনি কটাই খুবেই ভাল লাগিল। আপোনালোকো নিশ্চয় আহিব। এয়া দীঘলী পুখুৰী হয়। থলগিৰিৰ পৰা 5 মিনিট খোজকাঢ়ি আহিলে আপোনালোকে পাবহি। পাৰ্ক এখন আছে, ঘূৰিব পাৰিব। ইয়াৰ সন্মুখত ৱাৰ মেম'ৰিয়েল হয়, তাতো ঘূৰিব পাৰিব। থলগিৰিৰ আশে পাশে চাবলগীয়া বহুত ঠাই আছে। এইকেইদিন গুৱাহাটীত বহুত গৰম পৰিছে, দেখিছে ৰ'দ, কিমান ৰ'দ। সেইকাৰণে কিছু সাৱধান হ'বলগীয়া হৈছে। আপোনালোকেও আহিব থলগিৰিলৈ। গুৱাহাটীত ফুৰিবলগীয়া, চাবলগীয়া বহুত ঠাই আছে। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক সকলোলৈ ধন্যবাদ।